হেল্ল' বন্ধুসকল, আজি আপোনালোকক এই নতুন ভিডিঅ'ত পাকিস্তানৰ কেইটামান ফেক্টছৰ বিষয়ে ক'ম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে 1947 চনৰ আগত পাকিস্তান ভাৰতৰে অংগ আছিল। 1947 চনৰ বিভাজনৰ পাছত পাকিস্তান এখন বেলেগ দেশ হিচাপে স্বীকৃতি দিয়া হয়। সকলোৰে যেনেকৈ একোটা ভাল গুণ থাকে আৰু বেয়া গুণো থাকে, তেনেকৈ এখন দেশৰো ভাল আৰু বেয়া দুইটা গুণেই থাকে। আমি তাৰ বদলি এতিয়া এই পাকিস্তানৰ কেইটামান ভাল গুণৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰোঁ আহক। পাকিস্তান শব্দৰ অৰ্থ হ'ল লেণ্ড অফ পিয়ৰ, যাক ইছলামিক ৰিপাব্লিক অফ পাকিস্তান বুলি জনা যায়। পাকিস্তান দক্ষিণ এছিয়াত অৱস্থিত এখন ইছলামিক দেশ হয়, যাৰ সীমা পূবে ভাৰত, উত্তৰ পূবত চাইনা আৰু পশ্চিমে আফগানিস্তান আৰু ইৰাণৰ লগত মিলে, আৰু দক্ষিণে ইয়াৰ সীমা আৰবিয়ান সাগৰৰ লগত মিলি আছে। পাকিস্তানক যদি আমি জনসংখ্যাৰ ফালৰ পৰা চাওঁ, তেনেহ'লে 5 নম্বৰ স্থানত আছে গোটেই পৃথিৱীৰ ভিতৰত। এৰিয়াৰ ফালৰ পৰা চাবলৈ গ'লে পৃথিৱীৰ 33 নম্বৰ স্থানত পাকিস্তান স্থান পৰে। পাকিস্তানৰ সৈন্যবাহিনী পৃথিৱীৰ 4ৰ্থ বৃহৎ সৈন্যবাহিনী, যাৰ সংখ্যা প্ৰায় 6.5 লাখৰ অধিক। প্ৰতি এজন সৈন্যবাহিনীত $10,000 খৰচ কৰে। ভাৰতত প্ৰতিজন সৈনিকক $25,000 খৰচ কৰা হয়। আপোনালোকে হয়তো নাজানে যে এই সংসাৰৰ প্ৰথম কম্পিউটাৰ ভাইৰাছ পাকিস্তানতে তৈয়াৰ কৰা হৈছিল। পাকিস্তানৰ চৰকাৰী ভাষা উৰ্দু হয়, কিন্তু ইয়াৰ অধিকাংশ জনসংখ্যাই পঞ্জাবী ভাষাহে ব্যৱহাৰ কৰে। পাকিস্তানৰ 20% জনসংখ্যা এনে হয় যে যি দিনটোত প্ৰায় 100 টকাতকৈও কম উপাৰ্জন কৰে, আৰু 8% জনসংখ্যা এনে হয় যে যি ৰাতি ভোকতে কটাব লগা হয়। পাকিস্তানৰ মহিলাসকলক এই সংসাৰৰ আটাইতকৈ সুন্দৰী মহিলা হিচাপে স্বীকৃতি দিয়া হয়। সেইকাৰণে হয়তো পাকিস্তানত জন্মৰ হাৰ বহুত বেছি। এই পাকিস্তানত প্ৰায় প্ৰতি 6-8 মিনিটত এজন সন্তানৰ জন্ম হয়। পাকিস্তানৰ ইণ্টেলিজেন্স এজেন্সি ISI পৃথিৱীৰ 1 নম্বৰ ইণ্টেলিজেন্স এজেন্সি বুলি ভবা হয়। আৰু শেষত এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নিজৰ হাতেৰে বনোৱা অৰণ্যৰ ভিতৰত পাকিস্তানৰ নামেই আছে, যাক চাংগাম মাংগা অৰণ্য নামেৰে জনা যায়। শেষত এই ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ, আৰু যদি ভাল পালে তেওঁ লাইক আৰু কমেণ্ট কৰিব। মোক কমেণ্ট কৰি জনাব এই ভিডিঅ'টো কেনে পালে। যদি হয়তো বেয়াও হ'ব পাৰে, কাৰণ মোৰ এই ভিডিঅ' নতুন হয়তো আপোনালোকে মোক কমেণ্ট কৰি জনাব যদি বেয়া পালে। ধন্যবাদ।